বাথৌ ধৰ্ম এটা অতি প্ৰাচীন ধৰ্ম আৰু এই জনগোষ্ঠীৰ লোকসকল যথেষ্টখিনি আমাৰ গোলাঘাট জিলাত সিঁচৰিত হৈ আছে আৰু তেওঁলোকে যিখন ধৰ্মীয় যিবিলাক অনুষ্ঠান আমি কি বুলি কয় অসম দৰ্শন আঁচনিত আমি কিছু অন্তৰ্ভুক্ত কৰিছোঁ আৰু কিছু কৰিবলৈ আছে গতিকে আমি আহিব লগা সময়ছোৱাক যাতে এই ধৰ্মীয় মন্দিৰবিলাক যাতে ভালকৈ সংৰক্ষণ কৰি ৰাখিব পাৰোঁ সেইকাৰণে আমি প্ৰচেষ্টা গ্ৰহণ কৰিম আৰু তেখেতসকলৰ এই ধৰ্ম প্ৰচাৰৰ ক্ষেত্ৰত যিখিনি অসুবিধা আছে সেইখিনি আমি সকলোৱে বহি পেলাই সেইখিনিও নাইকিয়া কৰিবৰ কাৰণে আমি প্ৰচেষ্টা গ্ৰহণ কৰিম আৰু বিশেষভাৱে তেওঁলোকে ইয়াতে আজি আহি পেলাই যি সুন্দৰভাৱে এই ধৰ্ম প্ৰচাৰৰ লগতে ধৰ্ম হৈছে এটা সামাজিক বান্ধোন এই বান্ধোনটোৰ জৰিয়তে সমাজখনক আগুৱাই নিব লাগে তাৰ কাৰণে যি সুন্দৰভাৱে সকলোৱে মিলি পেলাই আজি এই অঞ্চলটোত আজি চাংখাতি অঞ্চলত তেওঁলোকে যি অনুষ্ঠান পাতিছে আৰু অতি সুন্দৰ অনুষ্ঠান আৰু মই নিজে আহি পেলাই তাত সঁচাকৈ অতি আনন্দিত হৈছোঁ আৰু আশা কৰিছোঁ যে ধৰ্মৰ জৰিয়তে তেওঁলোকে যি প্ৰচেষ্টা গ্ৰহণ কৰিছে সদৌ অসম বাথৌ মহাসভাই 1992 চনত তেওঁলোকে গঠিত এই অনুষ্ঠানটোৰ মই আৰু আগুৱাই তেওঁলোকে যাওক তাৰ মই শুভকামনা জ্ঞাপন কৰিছোঁ এই অনুষ্ঠানৰ যোগেদি যদি আপুনি পঞ্চমবাৰ্ষিক দুদলাই বাথৌ মহাসভাৰ লাইভ মানসভাৰ অনুষ্ঠানত আপুনি অংশগ্ৰহণ কৰিছে আপুনি নৱপ্ৰজন্ম আমাৰ যুৱকসকলক কি আহ্বান কৰিব বিচাৰিছে চাওক আজি কথাটো হ'ল যে আমি নৱপ্ৰজন্মই সদায় মই ভাবোঁ যে তেওঁলোকে নিজৰ ভৰিত আগুৱাই যাব লাগে নিজৰ ভৰিত থিয় হৈ আগুৱাই যাব লাগে আৰু ধৰ্ম হৈছে এটা সামাজিক বান্ধোন আজি আপোনালোকে জানিব আমি যি বৃত্তিয়ে গ্ৰহণ নকৰোঁ কেলৈ মইতো কৈছোঁৱেই মুকলিকৈ আমি কোনোবাই যেনেকুৱা ধৰণে বৃত্তি গ্ৰহণ নকৰিলে কিন্তু আমাৰ সামাজিক বান্ধোনটো হ'ব লাগিব ধাৰ্মিক বান্ধোন আমি সকলোৱে এজন ধাৰ্মিক ব্যক্তি হ'ব লাগিব আৰু আধ্যাত্মিকতাহে আচলতে সমাজখনক আমি আগুৱাই লৈ যায় সেইকাৰণে মই যুৱ প্ৰজন্মক এইটোৱে আহ্বান জনাম যে আধ্যাত্মিকতাৰ জৰিয়তে এখন সুস্থ সমাজ গঠন কৰক আৰু সেই সুস্থ সমাজত যুৱ প্ৰজন্মই যাতে আগভাগ লয় তাৰ কাৰণে মই কামনা কৰিছোঁ বাথৌ মহাসভাৰ যুৱ সংগঠনৰ পঞ্চমখন ছেমিনাৰ এই অঞ্চলত অনুষ্ঠিত কৰাৰ বাবে গোলাঘাট সমষ্টিৰ বিধায়িকা হিচাপে মই সকলোকে আদৰণি জনাইছোঁ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে আপোনালোকে আজি এই স্থানক এক পবিত্ৰ স্থানলৈ ৰূপান্তৰ কৰিছে ইয়াত উপস্থিত থকা সকলোলৈকে আমি সাদৰ সম্ভাষণ জ্ঞাপন কৰিছোঁ গোলাঘাট সমষ্টিৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী এই অঞ্চল আৰু এই অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠী ইয়াত বসতি স্থাপন কৰি আহিছে বিশেষভাৱে 1950 চনত যেতিয়া বৰ ভূঁইকঁপ হৈছিল সেইখিনি সময়ত কোকৰাঝাৰ বা অন্যান্য অঞ্চলৰ পৰা বহুতো বড়ো সম্প্ৰদায়ৰ লোকে এই অঞ্চলটোলৈ আহিছিল আৰু তেখেতে সীমান্তৰ প্ৰহৰী হিচাপে আজিও এই অঞ্চলটোত বিকাশৰ কাৰণে কাম কৰি গৈছে আৰু সেইবাবে বিশেষভাৱে আপোনালোকে দেখিছে যে মোৰ সমষ্টিৰ দুখন গাঁও পঞ্চায়ত সীমান্ত আৰু শিশুপানী এই গাঁও